আৰোহণ আনকাটলৈ আপোনালোক সকলোকে স্বাগতম। আজি হাতত লৈছোঁ ডক্টৰ সীমা বৰাৰ প্ৰথমখন অসম চৰকাৰৰ লেখক সম্বৰ্ধনা প্ৰাপক উপন্যাস পৃথিৱীৰ চকুলো। এগৰাকী মহিলাৰ দুখ, কষ্ট, যন্ত্ৰণাৰ মাজতে নিজকে কিদৰে সবল কৰি ৰাখে, হাজাৰ দুখ নেওচিও নিজৰ সংসাৰখনৰ বাবে কৰা ত্যাগ ইত্যাদিৰে ডক্টৰ সীমা বৰাৰ পৃথিৱীৰ চকুলো, অৰ্থাৎ এগৰাকী মহিলা ৰীমাৰ চকুলো। আহকচোন আমি উপন্যাসখনৰ ভিতৰচোৱালৈ যাওঁ। মই আপোনাক বাৰে বাৰে অনুৰোধ কৰিছোঁ, আপুনি যি উদ্দেশ্যলৈ ইয়ালৈ আহিছে সেই উদ্দেশ্য পূৰণ কৰি ইয়াৰ পৰা গুচি যাওক। মই কাৰোৰে অনুগ্ৰহত ভৱিষ্যত জীৱন নিৰূপণ নকৰোঁ। মোৰ কোনো অতীত নাই মোৰ ভৱিষ্যত। মই মাত্ৰ বৰ্তমানক লৈ জীয়াই আছোঁ। এনেকৈয়ে মই সুখী। প্লিজ ৰীমা, মই তোমাৰ বৰ্তমানৰ লগত একাত্ম হৈ তোমাক ইয়াৰ পৰা লৈ যাব খুজিছোঁ। তুমি মোৰ অনুগ্ৰহক স্বীকাৰ কৰিব নালাগে, কিন্তু এবাৰ মাত্ৰ ভাবি চোৱা। এই জীৱন বৰ ভয়ংকৰ ৰীমা। তুমি মোৰ কথা এবাৰ বুজিবলৈ চেষ্টা কৰা। বহুত কষ্ট কৰি মই তোমাৰ ঠিকনা বিচাৰি উলিয়াইছোঁ। তোমাক ইয়াত এৰি থৈ যাবলৈ নহয়, মই তোমাক ইয়াৰ পৰা লৈ যাবলৈ আহিছোঁ। ক্ষমা কৰিব, মই আপোনাৰ কোনো কথাই শুনিব নোখোজোঁ। আপুনি যাক ৰীমা বুলি মাতিছে সেই যদি ৰীমাৰ কেতিয়াবাই মৃত্যু হৈছে। এটা জীৱন্ত দেহত মই মাথো মৰাশ। আপুনি এঘণ্টাৰ বাবে মোৰ কোঠালৈ আহিছিল আৰু মাত্ৰ 5 মিনিট বাকী আছে। এই 5 মিনিট যিমান পাৰে সোনকালে উপভোগ কৰি ইয়াৰ পৰা ওলাই যাওক, নহ'লে মেম আহি দুৱাৰত নক কৰিব। এঘণ্টা কি, দিন ৰাত মই তোমাৰ ওচৰত থাকিম। বছৰ বছৰ মই তোমাৰ ওচৰত থাকিম। এগৰাকী মেমহে নালাগে, হাজাৰগৰাকী মেম আহিলেও মোক ইয়াৰ পৰা কোনেও উলিয়াব নোৱাৰে। মোৰ অনুৰোধ ৰাখি তুমি যদি মোৰ লগত যাবলৈ ইচ্ছা নকৰা, তেনেহ'লে মই তোমাক বলপূৰ্বক ইয়াৰ পৰা উলিয়াই লৈ যাম। আপুনি মোক ভয় দেখুৱাইছে নেকি মিষ্টাৰ চলিহা? বহুদিন আপোনাৰ গোলাম হৈ নিজক শেষ কৰি দিলোঁ। বিনিময়ত কি পালোঁ জানে? এই বেশ্যালয়খনৰ এটা আছুতীয়া কোঠা, য'ত কেৱল সময়ৰ ওপৰত নিৰ্ভৰ কৰে দৰদাম। আপুনিও আজি এই কোঠাৰ নতুন আলহী, গতিকে মোক অন্ততঃ ভয় নোখোৱাব। ভয় কৰি কৰিয়েই জীৱনত বহুতো হেৰুৱালোঁ। এতিয়া হেৰুৱাবলৈ একোৱেই নাই। যদি হেৰাই, মাত্ৰ আপোনাৰ হেৰাব, কাৰণ আপোনালোক বহু উচ্চ খাপৰ সন্মানীয় ব্যক্তি। আপোনাৰ সেই সন্মান মই কেতিয়াবাই শেষ কৰি দিব পাৰিলোহেঁতেন, কিন্তু আপোনাৰ আৰু আপোনাৰ মা দেউতাৰ কথা ভাবি মই তাৰ পৰা ওলাই আহিছোঁ। সেই দিনবোৰলৈ উলটি যাবলৈ মোক বাধ্য নকৰিব। প্লিজ আপুনি ইয়াৰ পৰা ওলাই যাওক, নহ'লে মেমে আহি আপত্তি কৰাৰ লগে লগেই আপোনাৰ সকলো শেষ হৈ যাব। মোক আজি কোনেও শেষ কৰিব নোৱাৰে ৰীমা। চোৱা, এইখন মোৰ কাৰ্ড। প্ৰণয়ে জেপৰ পৰা কাৰ্ডখন উলিয়াই ৰীমাৰ হাতত তুলি দিলে। ৰীমাই কাৰ্ডখন চাই থৰথৰকৈ কঁপিবলৈ ধৰিলে। তাই মোবাইলটো লৈ মেমলৈ ফোন কৰিবলৈ লওঁতেই প্ৰণয়ে মোবাইলটো কাঢ়ি লৈ ছুইচ অফ কৰি কাষৰ বিচনাখনলৈ দলিয়াই দিলে। ৰীমা বিচনাখনতে বহি পৰিল। তাইৰ অৱস্থাটো দেখি প্ৰণয়ৰ হাঁহি উঠা নাছিল, বৰঞ্চ সি তাইৰ দুচকুৰে বৈ যোৱা উত্তপ্ত চকুলোবোৰ মুচি ৰীমাৰ কাষলৈ আগবাঢ়ি গৈ ৰীমাৰ হাত দুখন খামুচি ধৰিলে। এইবাৰ ৰীমাই প্ৰণয়ক একো নকলে। তাই একেথৰে তললৈ বহুপৰ চাই থাকিল। দুচকুৱেদি বৈ যোৱা লোটকবোৰে প্ৰণয়ৰ হাতখন তিতাই পেলালে। তাৰ মনত পৰিল আগৰ সময়বোৰলৈ, মনত পৰিল ৰীমাই তাৰ আলপৈচান ধৰা দিনবোৰলৈ। কিন্তু প্ৰণয়ে মানি ল'লেও তাৰ মাক দেউতাকে জানো সহজে মানি ল'ব পাৰিব আগৰ ঘটনাবোৰ? অশান্ত পৃথিৱীৰ চকুলো মুচিবলৈ সাহস হ'বনে প্ৰণয়ৰ?